खुलुमबाय दिनै 2 एप्रिल 2024 मंगलबार इन्ड' बांलादेश बर्डार साखाथियाव आलगानिपुराव नाव बेलथायदों आरो बे नाव बेलथायनाय जाथायाव सासे उन्दै गथ'आ जिउ गोमादों आरो गुबुन सानै सुबुङा दैमायाव गबनानै गोमाना दङ। थैनाय गथ'नि मुङा जाबाय शामिम हुसेन 4 बोसोर बैसोनि आरो गुबुन सानै गोमानायफोरनि मुङा जाबाय कबात हुसेन 65 बोसोर बैसोनि आरो इस्माइल हुसेन 8 बोसोर बैसोनि। उत्तर प्रदेशआव लखनऊनि सासे सुबुङा गावनि बिसि आरो गावसोरनि सानै गथ'खौ बुथारनानै बिसोरनि गोथै सहखौ बस्तायाव सोनानै न' सिङाव गारना दोनदोंमोन। उनाव साखाथिनि मानसिफोरा गेसाव मोनामनायावसो गासिबो जाथाया सोराङाव फैदों आरो दायनिगिरिया पुलिसजों हमजादों। हमजानाय दायनिगिरिनि मुङा जाबाय राम लखन। राम लखना गावनि बिसिखौ गुबुन हौवाजों सोमोन्दो लाखिनानै सन्देह खालामनानै बे जाथायखौ खालामदोंमोन। क'क्राझारनि गाहाय बाजार मेन बाजारनि ना फानग्राफोरनि गोख्रों खुद्रिसारनाय। गोदानै ना फानग्रा जायगानि सोलाय गोजाम एबा सिगांनि ना फानग्रा जायगाखौ बा थावनिखौ नांफिनगौनि थाखाय गोख्रों दाबि खालामदों ना फानग्राफोरा। आमार प्रब्लेम माने कि बिल्डिंगत दिसे बिल्डिंगत आमी करिब নোৱাৰো इमान बहुत कष्ट कारण टानाटानी करिब लागे आमी নোৱাৰো জায়গাটো লেতেৰা পানী যাবৰ জায়গা নাই পানী মাছৰ পানী এনি টাইম পৰি থাকে কাস্টমাৰ যে ঘুমাব এটু মানে কাস্টমাৰ ঘুমাব নোৱাৰে আমাৰ বৰ্তমান এই আমাৰ আগৰ এটি যেটো ফুটপাথ চলি আছে লাগিলে ফুটপাথ ৰাস্তাটো এৰি দি পেলাই আমি পাইপলাইনৰ ওপৰত বসিম এটু ৰাস্তা জায়গাটো লাগে পুৰণি বাজাৰটো যেতিয়া ৰেডি হ'ব আমাক টাইম দিব টাইম দিয়াৰ পাছতে আমি পুৰণি বাজাৰত গুচি যাম এতিয়া আমি ফুটপাথত বসিম। আগৰ যেটো পুৰণা বাজাৰ আছিল ইয়া 50-60 বছৰ আগৰ পাৰি যেটো বাজাৰ আছিল সেইখন বাজাৰে আমাক লাগে কি গোটেই মাছুৱা বিলানো হ্যাঁ আৰু তাতে হলে আমাৰ সুবিধা হ'ব আর ইয়াত দিলে আমাৰ পানীৰ ই নাই ড্রেন নালা ইলা বনাই দিয়া নাই এনে 2-4 দিন তো এনেই যাব তাৰপিছত আৰু এই উঠানামাত তো অসুবিধা এটা কৰি কাৰ্টন ওজন আছে 40-50 কেজি কোনটা 1 কুইন্টালও থাকে এইবিলাক কেনেকে ওপৰত উঠাব এতিয়া আপোনালোকে কি ক'ব এতিয়া মানে আমাক নতুন বাজাৰটো লাগে যেটো বাজাৰ আমাৰ স্টার্ট আগৰ পাৰি আছে এইখন বাজাৰে আমাক লাগে গোটেই বিলানো তাতে ফুটপাথত বহে বুলি ফুটপাথত 1 মাস 2 মাস বহিব পাৰিম এটো টাইম দিব আমাক যদি টাইম দে নহলে আমি বাজাৰ ফুটপাথত আমি এনেকে কৰিম যেনকে আগে পে কৰি আহু নালাৰ ওপৰত বহিয়া কৰি থাকিম তাতে বনাই দিওক আমাক এই বাজাৰটো পুরান বাজারটোই আমাক লাগে যেটু পুরানা বাজারটা আছে এটু লাগে সবের লাগে আমারও লাগে সবে লাগে সবে জনে ভালো হবো আমার জন্য ভালো হবো এটা বানাক এটা আমার লাগিব না হলে আগত ব্যবস্থা করুক আমরা এফেলে না বসবো ওদিকে লাগে চাপাচাপি করিয়ে বসবো না বহুত অসুবিধা আছে স্যার সব জনের অসুবিধা আছে এই যে লেতরা পরে মুরগি গন্ধ মাছ গন্ধ সব একলো গন্ধ হইলে আরো বেশি বেমার হবো মানুষগুলা আরো বেশি বেমার হবো বেমারটা আরো বেশি বাড়বো এই যে ফেলে মুরগি এফেলে মাংস এফেলে পাঠা পুরা সব গন্ধটা একবার মিললে এই মাছ উঠাবা পানি যে প্রচুর পানিতে যাব পুরা মানুষ মাছ কিবা না যাব কেমন বহুত অসুবিধা হৈ থাকে। নমস্কাৰ হুলস্থুল এনেকান হোৱা নাই আমি যোৱাকালিও আহিছিলোঁ অলপ জায়গাটো লৈ পেলাই যেটো মাছৰ বজাৰ একদম গলিলৈকে ৰাস্তাত যোৱাৰ কাৰণে অলপ মানে অসুবিধা হৈছে আমি জায়গা বনাই দিছোঁ এই জায়গাটো অলপ ঠেক হৈছে আজি আমি এটো ৰিজলভ কৰি দিছোঁ আৰু আমি বিচাৰিছোঁ সব ৰাইজে যাতে সুবিধা মতে নিজে বিজনেছ কৰে আৰু বা লোকেল ৰেসিডেন্টও যাতে ভালদৰে থাকিব পাৰে এটো সুবিধাটো চাই পেলাই আজি আমি ৰিজলভ কৰি দিছোঁ ইস্যুবিলাক আৰু আমাৰ মাছৰ বজাৰৰ মানে বজাৰো আহি আছে বনি আছে 3 মাহ লাগিব এই তেতিয়ালৈকে আমি অলপ মানে কি জায়গাটো ঠেক হৈছে তো হিটো আমি আজি সব এডজাস্ট কৰি দিছোঁ ঠিকে হৈছে আৰু ৰিজলভ হৈছে আৰু আমি আশা কৰিছোঁ সবে মিলি পেলাই যাতে বিজনেছ কৰে ইয়াতে কাৰো যাতে অসুবিধা নহয় মাছে হওক মাংসই হওক আমি পৰিবাৰৰ নিচিনা ইয়াতে থাকি পেলাই বিজনেছ কৰি আছে সবে মিলি পেলাই আৰু একো অসুবিধা হোৱা নাই আজি সেই জায়গাটো অলপ আমি অলপ ডিসকাস কৰি আছিলোঁ জায়গা কোনখিনিত দিলে বেছি ভাল হয় ইয়াৰ কাৰণেহে বহিছোঁ একো এনেকা আৰু ৰাস্তা ঘাটত মানে সবে গম পাওঁ এতিয়া মানে নতুন বহুতখিনি নিয়ম নীতিও আহিছে আমাৰ ডিপাৰ্টমেন্টৰ পৰা যাতে ৰাস্তাই মানে মাছ মাংসবিলাক অলপ হাইজেনিক ভেন্ডিংবিলাক যাতে হয় এটো আমি প্ৰচেষ্টা কৰি আছোঁ পাব্লিকৰ সুবিধাৰ কাৰণে সেইবোৰ কামটো আমি কৰি আছোঁ আৰু যাতে পাব্লিকো আমাক সহায় কৰে আৰু ইয়াত একো অসুবিধাও পাব লগা নাই
সবে আৰু এতিয়া ভালে ভালে বজাৰ মানে হৈ যাব আৰু সবে আমাক সহায় কৰিছে আমাৰ মাছৰ যিমানবোৰ ভেণ্ডৰ্ছ আছে সিহঁতেও সহায় কৰিছে আৰু লগতে মাংসৰ ভেণ্ডৰবোৰো আমাক যথেষ্ট সহায় কৰিছে আৰু শাক পাচলিৰ আমাৰ যিমানবোৰ ভেণ্ডৰ হয় সিহঁতেও সহায় কৰিছে আৰু মিলি পেলাই আমি অলপ আগতে আলোচনা কৰি আছিলোঁ আৰু এইটো এতিয়া যোৱাকালিয়ে প্ৰব্লেমটো ৰিজল্ভ হৈছিলে আজি জাগাটো অলপ নুজৰাৰ কাৰণে ইফাল সিফাল হৈছে এতিয়া আকৌ ঠিক হৈ যাব नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जै बर' हारिनि